মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ 7 নম্বৰ পাঠ মানুহৰ জীৱন প্ৰণালীৰ বিকাশ তাৰে অনুশীলনীখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। এইটো চোৱা, ইয়াতে আমাক দুটা ছবি দিছে। এটা ছবিত দিয়া আছে আদিম মানুহৰ জীৱন প্ৰণালী আৰু এটা দিছে আধুনিক যুগৰ জীৱন প্ৰণালী। তোমালোকে এই দুটা ছবিৰ মাজত কি পাৰ্থক্য দেখিবলৈ পাইছা মোক কমেণ্টত জনাবা। 58 নম্বৰ পেজত চোৱা প্ৰথম অনুশীলনী এইটো। এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ চাম। 1 নম্বৰ চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ দিছে আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। এই প্ৰশ্নৰ উত্তৰটো আমি কোনটো পেজত পাম বলা চাওঁ। 57 নম্বৰ পেজত চোৱা এইটো। ইয়াৰ পৰা ইমানখিনি। গছৰ সৰি থকা ফল, বীজ, পাত, পোক পতংগ আদি সংগ্ৰহ কৰি কেঁচাই খাইছিল। এইখিনি হ'ব। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল বলা এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো চাওঁ। এই প্ৰশ্নৰ উত্তৰটো 57 নম্বৰ পেজতে ধুনীয়াকৈ দিয়া আছে। আশ্ৰয়ৰ ব্যৱস্থা কৰি লৈছিল। শিলৰ গুহা আৰু গছৰ খুৰুং আছিল তেনে আশ্ৰয়স্থল। কি আছিল? শিলৰ গুহা আৰু গছৰ খুৰুং। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। আদিম যুগৰ সঁজুলিবোৰ কি আছিল? সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল বলা এতিয়া আমি প্ৰশ্নৰ উত্তৰটো চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 57 নম্বৰ পেজতে পাবা। এইটো চোৱা, তেওঁলোকৰ সঁজুলিবোৰ কি আছিল? শিল, গছৰ ডাল, ডাঙৰ জন্তুৰ হাড়ৰ পৰা তৈয়াৰ কৰা সঁজুলি আদি। ইয়াৰ পৰা ইমানখিনি লিখিবা। আৰু সঁজুলিবোৰ কেনেকৈ তৈয়াৰ কৰিছিল চোৱা, শামুকৰ খোলা, সিংহৰ দাঁত, ভালুকৰ নখ আৰু অন্যান্য জন্তুৰ নখ আদিৰ পৰা বিভিন্ন উপযোগী সামগ্ৰী তৈয়াৰ কৰিছিল। এইটো হ'ব। ইয়াৰ পৰা ইমানখিনি। আৰু এটা লিখিবা, তেওঁলোকে সঁজুলিবোৰ শিল ঘঁহিও তৈয়াৰ কৰিছিল। ইয়াতে চোৱা, আমাক কিছুমান সঁজুলিৰ চিত্ৰ ইয়াতে দি দিছে। এইটো চোৱা। এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল? ইয়াৰ উত্তৰটো হ'ব এইটো। 57 নম্বৰ পেজত চোৱা, জুইৰ আৱিষ্কাৰ। তেওঁলোকৰ ঠাইত লিখিবা আদিম যুগৰ মানুহে দেখিছিল যে বেছি বেগেৰে বাগৰি অহা শিল এটাই আন শিলৰ গাত খহনি খালে জুইৰ শিখা ওলায় আৰু সেই শিখা শুকান ঘাঁহ, গছৰ পাত আদিত লাগিলে জুই জ্বলি উঠে। আৰু এইটো চোৱা, তাৰ পিছৰ পৰা তেওঁলোকে শিল ঘঁহি জুই জ্বলাবলৈ শিকিছিল। তো উত্তৰটো কি হ'ব? ইয়াৰ পৰা ইমানখিনি হ'ব। ইয়াৰ ঠাইত তেওঁলোকৰ ঠাইত তোমালোকে আদিম যুগৰ মানুহে বুলি লিখিবা। এতিয়া 2 নম্বৰ চোৱা, চমুটোকা লিখা। ক নম্বৰ দিছে আদিম মানুহৰ খাদ্যাভ্যাস। এতিয়া এই চমুটোকাটো তোমালোকে কেনেকৈ লিখিবা চোৱা। 57 নম্বৰ পেজৰ একেবাৰে ওপৰত চোৱা। এইটো খাদ্যাভ্যাস আৰু সা সঁজুলি। প্ৰথমতে তোমালোকে ইয়াৰ পৰা ইমানখিনি লিখিবা। তাৰপিছত ইয়াৰ পৰা একেবাৰে ইমানখিনি। এতিয়া খ নম্বৰ চমুটোকাটোলৈ মন দিয়া। আদিম মানুহৰ আশ্ৰয়স্থল। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 57 নম্বৰ পেজতে পাবা। এইটো চোৱা, ইয়াৰ পৰা ইমানখিনি লিখিবা। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা। জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা। এই প্ৰশ্নৰ উত্তৰটো ইয়াতে দিয়া আছে। এইটো চোৱা, ইয়াৰ পৰা ইমানখিনি লিখিবা। বিশেষকৈ শীতকালত তেওঁলোকে নিজৰ শৰীৰ গৰম কৰি ৰাখিবলৈ জুইৰ
তাপ লৈছিল। লগতে বনৰীয়া জীৱ জন্তুৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে জুই ব্যৱহাৰ কৰিছিল আৰু খাদ্যও জুইত পুৰি খাবলৈ লৈছিল। এতিয়া 59 নম্বৰ পেজত চোৱা 2 নম্বৰ অনুশীলনী। 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত দিছে মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল? এই উত্তৰটো কোনটো পেজত পাবা চোৱা। 58 নম্বৰ পেজত চোৱা। পণ্ডিতৰ মতে মানুহে পোহা মনুৱা প্ৰথম জন্তুবিধ আছিল কুকুৰ। কি আছিল? কুকুৰ। এইটো এতিয়া খ নম্বৰ প্ৰশ্নটো চোৱা। পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল? এই প্ৰশ্নৰ উত্তৰটো কি হ'ব আমি চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 58 নম্বৰ পেজতে পাবা। এইটো সময় আগবঢ়াৰ লগে লগে তেওঁলোকে গৰু, ছাগলী, ঘোঁৰা আদি জীৱ জন্তুকো পোহপাল দিবলৈ শিকিছিল। এনেদৰেই পশুপালন যুগৰ আৰম্ভ হৈছিল। ক'ৰ পৰা লিখিবা? ইয়াৰ পৰা ইমানখিনি লিখিবা। ইয়াতে তেওঁলোকৰ ঠাইত আদিম যুগৰ লোকসকল বা আদিম যুগৰ মানুহ বুলি লিখিবা। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল? এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 58 নম্বৰ পেজতে পাবা। এইটো চোৱা। খেতিৰ আৰম্ভণি ক'ৰ পৰা আৰম্ভ কৰিবা? ইয়াৰ পৰা। তেওঁলোকে বহুদিন ধৰি লক্ষ্য কৰিছিল যে ফল মূলৰ গুটিবোৰ য'ত পেলাই দিয়া হয় তাতেই পুনৰ একেই গছ গজে আৰু ফলো ধৰে। খাদ্য বিচাৰি এঠাইৰ পৰা আন এঠাইলৈ যাওঁতে তেওঁলোকে এই কথাবোৰলৈ লক্ষ্য কৰিছিল। গুটিৰ পৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ ধৰিলে। ইয়াৰ পৰা এইখিনি লিখি তাৰপিছত লিখিবা এনেদৰে কৃষিৰ আৰম্ভণি আৰু বিকাশ হৈছিল। এতিয়া 61 নম্বৰ পেজত চোৱা। আমাক দুটা অনুশীলনী দিছে, অনুশীলনী 4 আৰু অনুশীলনী 3। 3টো চোৱা। 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত দিছে আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে? এই প্ৰশ্নৰ উত্তৰটো কি হ'ব চোৱা। 59 নম্বৰ পেজত চোৱা। এইটো আদিম লোকসকলে জীৱ জন্তুৰ পৰা খেতি ৰক্ষা কৰিবলৈ ওচৰতে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ইয়াৰ পৰা ইমানখিনি। এতিয়া খ নম্বৰ প্ৰশ্নটো চোৱা। বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা। এই প্ৰশ্নৰ উত্তৰটো কোনটো পেজত পাবা চোৱা। 57 নম্বৰ পেজত চোৱা। এইটো জানো আহা। আন্দামান নিকোবৰ দ্বীপপুঞ্জত জাৰুৱা নামৰ জনগোষ্ঠী এটা আছে যিসকলে এতিয়াও খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰি আছে। উত্তৰটো কি হ'ব? জাৰুৱা নামৰ জনগোষ্ঠীসকল। এতিয়া গ নম্বৰ প্ৰশ্নটো চোৱা। গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল? এতিয়া এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব বলা আমি চাওঁ। 59 নম্বৰ পেজত চোৱা। ইয়াৰ পৰা ইমানখিনিৰ ভিতৰত অলপ বনাই পেলাই লিখিব লাগিব। তোমালোকে কেনেকৈ লিখিবা চোৱা। নৈ নিজৰাৰ ওচৰত পানীৰ সুবিধাৰ বাবে আদিম মানুহে স্থায়ীভাৱে বসতি স্থাপন কৰি গাঁও গঢ়ি তুলিছিল। এনেদৰেই গাঁৱৰ আৰম্ভণি হৈছিল। এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো চাওঁ। 60 নম্বৰ পেজত চোৱা। প্ৰথমতে কিতাপৰ পৰা অলপ লিখি ল'বা যে মানুহে প্ৰথমতে এইখিনি লিখি তাৰপিছত লিখিবা গছৰ পাত বাঁহ আদিৰে পাত্ৰ কিছুমান সাজি মাটিৰে লেপ লৈছিল। তাৰপিছত ইয়াৰ পৰা লিখিবা এনেধৰণে মাটিৰ পাত্ৰ তৈয়াৰ কৰি লৈছিল। এতিয়া 19 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল? এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো কি হ'ব চাওঁ।
এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 60 নম্বৰ পেজতে পাবা। তোমালোকে ইয়াৰ পৰা লিখিবা, বস্তু বাহিনীৰ আদান প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময় ৰাহি হ'বলৈ ধৰে। ইয়াৰ পৰা ইমানখিনি। এতিয়া 4 নম্বৰ অনুশীলনীটোলৈ মন দিয়া। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰত দিছে, আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল? এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কেনেকৈ লিখিবা চোৱা। আদিম লোকসকলে তেওঁলোকে বেছিকৈ উৎপাদন কৰা শস্য আন লোকৰ সৈতে বিভিন্ন সামগ্ৰীৰ বিনিময় কৰিছিল। এইদৰে বিনিময় ব্যৱস্থাৰ আৰম্ভণি হৈছিল। এতিয়া আমি কিতাপত চাওঁ। এইটো চোৱা, তোমালোকে ইয়াৰ পৰা ইমানখিনিৰ ভিতৰত অলপ মিলাই পেলাই লিখিব লাগিব। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল? এতিয়া এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কেনেকৈ লিখিবা চোৱা। এইটো, তেওঁলোকে সামগ্ৰী বিনিময়ৰ কাৰণে লাহে লাহে কেতবোৰ সুচল ঠাই বাছি লয়। সেই ঠাইবোৰেই পাছলৈ ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠে। ইয়াৰ পৰা ইমানখিনি লিখিবা। এতিয়া 3 নম্বৰ অৰ্থাৎ একেবাৰে শেষৰ প্ৰশ্নটোলৈ মন দিয়া। আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইটো চোৱা, ইয়াতে পাবা। জানো আহা। এইটো, আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতবৰ্ষৰ আন কেইখনমান উল্লেখযোগ্য স্থান হ'ল বেলান উপত্যকা, উত্তৰ প্ৰদেশ। বেলান উপত্যকাটো ক'ত আছে? উত্তৰ প্ৰদেশ। মিৰ্জাপুৰ, উত্তৰ প্ৰদেশ। বাগৰ, ৰাজস্থানত আছে। বুৰ্জহুম, কাশ্মীৰত আছে আদি। তোমালোকে ইয়াৰ পৰা ইমানখিনি লিখিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।